বন্ধুসকল মই তাহানিও ভবা নাছিলোঁ যে দীক্ষিত শৰ্মা ডাঙৰীয়া এনেকুৱা নেশ্যন ইনিত আহি লাইভ কৰি এনেকুৱা ধৰণৰ কথা বতৰা উল্লেখ কৰিব। আজি দীক্ষিত শৰ্মা ডাঙৰীয়াই কৈছে কেৱল বিশেষ সেইবোৰ ব্যক্তিয়েই হেল্প কৰিছে নেকি বানপীড়িত মানুহবিলাকক। বানপীড়িত মানুহক লৈ সেইবোৰ ব্যক্তি বিশেষ ব্যক্তিবোৰে কিয় ৰাজনীতি কৰি আছে, কেৱল আজমলেই হেল্প কৰিছে নেকি সেইবোৰ মানুহক। দীক্ষিত শৰ্মা ডাঙৰীয়াই কৈছে নামনি অসম গ'ল, মধ্য অসম গ'ল, এতিয়া উজনি অসম টাৰ্গেট কৰিব লৈছে নেকি এইবোৰ বিশেষ ব্যক্তিবোৰে। বানপীড়িত মানুহক লৈ কিয় ৰাজনীতি কৰিব লাগে, এই কথাবোৰ নেশ্যন এনিত লাইভ কৰি দীক্ষিত শৰ্মা ডাঙৰীয়াই কৈ আছে। বন্ধুসকল, মই দীক্ষিত শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ মোতকৈ আপোনাৰ গুণ জ্ঞান বহুত বেছি, কিন্তু আপুনি পাহৰি নাযাব আপোনাৰ মনত যে এটা সাম্প্ৰদায়িক মনোভাৱ আছে এইটো সকলোৱে জানে। আপুনি কিয় ডাইৰেক্ট এনেকৈ ক'বলৈ বিচাৰি আছে যে নাকি আপোনাক কোনো ধৰণৰ মানুহে হেঁচা প্ৰয়োগ কৰিছে এইবোৰ প্ৰচাৰ কৰিবৰ কাৰণে। এইবোৰ চিন্তা চৰ্চা কৰিছিলোঁ যে এটা সময়ত যিবোৰ ব্যক্তিয়ে হেল্প কৰি আছে, নামনি অসমৰ পৰা গৈছে, আজমল ডাঙৰীয়া গৈছে, সেইসকল ব্যক্তিক এটা সময়ত সেইবোৰ মানুহক সমালোচনা কৰিব, এইটো 100%। আজি এইবোৰ লাহে লাহে পুৰুষ হ'বলৈ আৰম্ভ হৈছে। কেৱল দীক্ষিত শৰ্মাই নহয়, বহুতো এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মনোভাৱৰ মানুহবিলাকে এই মন্তব্যবোৰ কৰি আছে। কিন্তু এটা কথা মনত ৰাখিব, বানত ক্ষতিগ্ৰস্ত হোৱা মানুহক লৈ কোনো ৰাজনীতি কৰা নাই আৰু নকৰে। কেৱল মাত্ৰ মানুহে তাতে হেল্প কৰিব গৈছে, মানুহক সহায় কৰিব গৈছে, মানুহৰ সহায়ৰ হাত আগবঢ়াব গৈছে। আজমল ডাঙৰীয়া, আজমল ফাউণ্ডেশ্যনে প্ৰথমে যাই কিনে উজনি অসমত থিয় হৈছিলে, এইটো কথা 100% সত্য আৰু এইটো প্ৰশংসনীয় কাম। আপোনালোকে কি ভাবে আপোনালোকৰ মতামত কমেণ্ট বক্সত কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু দীক্ষিত শৰ্মা ডাঙৰীয়াক আপোনাক অনুৰোধ কৰিছোঁ এনেধৰণৰ মন্তব্য যাতে দুনাই নকৰে। জয় আই অসম।